অভিজাত ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মৰিগঞা যুৱকৰ। বহিৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলক ঘৰতে থাকি উন্নত জাতৰ খেতি কৰি 50,000 পৰা 60,000 টকা উপাৰ্জনেৰে স্বাৱলম্বী হ'বলৈ আহ্বান মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাৰ। কৰোণা মহামাৰীৰ বাবে যিবিলাক যুৱক যুৱতী বহিৰাজ্যৰ পৰা ঘূৰি আহিছে তেওঁলোকক ক'ব বিচাৰোঁ যে বহিৰাজ্যত যাই পেলাই বেলেগক কাম কৰি থকাটোৱে নিজৰ মাটিৰ আপোনাৰ এনেকুৱা ধৰণৰ কিছু আছে উন্নত মানৰ খেতি, নিজৰ মাটিত নিজে খেতি কৰি আপুনি স্বাৱলম্বী হোৱা হয়। কেইটামান মটৰ চাইকেলৰ পেলনীয়া টায়াৰ আৰু কেইটামান কংক্ৰিটৰ খুঁটা, এই দুবিধ সামগ্ৰী হ'লেই জৈৱিক পদ্ধতিৰে কৰিব পাৰি এবিধ অভিজাত ফলৰ খেতি। ক'বলৈ বিচাৰিছোঁ অতি ভিটামিনযুক্ত, ৰসাল, সোৱাদযুক্ত তথা ঔষধি সম্পন্ন ড্ৰেগন ফলৰ বিষয়ে। একালত উন্নত ৰাষ্ট্ৰসমূহত অভিজাত খেতি হিচাপে পৰিচিত এইবিধ ফলৰ ব্যৱসায় ভিত্তিক খেতি কৰিবলৈ অতি দৰকাৰী এটুকুৰা ওখ মাটি। প্ৰথম বছৰ 1.5 লাখ মান টকা খৰচ কৰাৰ পাছত 20 পৰা 25 বছৰলৈকে ফল আৰু পুলি বিক্ৰীৰে দুই ধৰণে লাভ অৰ্জন কৰিব পাৰি। এটা পুলিৰ দাম 40 পৰা 50 টকা, আনহাতে 1 কিলো ড্ৰেগন ফলৰ দাম 4 পৰা 600 টকালৈকে। মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাৰ মতে 6 মাহতে পুলি উৎপাদন কৰিলে শীঘ্ৰেই মূলধন ঘূৰাই পাব পাৰি। 1 বছৰৰ পৰা ছিগিব পাৰি ফল। উল্লেখ্য যে দ্বিতীয় বছৰৰ পৰা বৃদ্ধি হয় পুলি আৰু ফলৰ উৎপাদন। মৰিগাঁৱৰ এইজন পোনা ডেকাৰ মতে এবিঘা মাটিত বছৰত পুলি আৰু ফল বিক্ৰীৰে কমেও 5 পৰা 6 লাখ টকা উপাৰ্জন কৰিব পাৰি। এইবিধ অতি দীৰ্ঘম্যাদী খেতি কৰি বছৰি প্ৰথম শ্ৰেণীৰ প্ৰশাসনিক বিষয়াৰ দৰে মাহিলী হিচাপত 50,000 পৰা 60,000 টকালৈকে উপাৰ্জন কৰিব পাৰি। মন কৰিবলগীয়া যে আজিকালি ড্ৰেগনৰ পুলি বিচাৰি আপুনি বহিৰাজ্যলৈ যাব নালাগে। ৰাজ্যৰ বহুকেইজন যুৱ তথা উদ্যোগী যুৱকে উন্নত মানৰ পুলি যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে। এইসকলৰ ভিতৰত মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাও অন্যতম। আজি 1.5 বছৰ হৈছে লগোৱা। এবিঘা মাটি আছে আপোনাৰ 200টা টোটেল হেৰি আছে পোষ্ট আছে। ফলটো আপোনাৰ গুণাগুণ বহুতেই ভাল। আমাৰ অসমত যিমানবোৰ ফল মূল আছে সকলোতকৈ আপোনাৰ ভাল বুলি গম পাওঁ। লাভৱান্বিত হ'ব পাৰিছোঁ বৰ্তমান। এতিয়া বেচিলোঁ আপোনাৰ এইটো এতিয়া ছেকেণ্ড কোটা হৈ আছে। প্ৰথম কোটাত আপোনাৰ পাইছোঁ অলপ পইচা আৰু এই কোটাত অলপ বেছি হ'ব বুলি আশা কৰিছোঁ। আৰু বছৰত আপোনাৰ 7 মাহে লাগি থাকে ফলটো। বাগানত যিমানখিনি খৰচ হৈছিলে পুলি বিক্ৰী কৰি আপোনাৰ মোৰ সেইটো ওলাই গৈছে। বছৰে আপোনাৰ পুলি আৰু ফল দুটা হিচাপ কৰিলে 4 পৰা 6 লাখ টকা এটা এবছৰ হিচাপ এটা আছে ওলাব বুলি, আৰু পুৰণা হ'লে আৰু আপোনাৰ বাঢ়ি যাব। দীপাংকৰ নাথৰ প্ৰতিবেদন, মৰিগাঁও সংবাদ।